হাই ফ্ৰেণ্ডছ, ৰাজবাৰীৰ আজিৰ খণ্ডটিত জয়ন্তই কৰা নিজ কৰ্মবোৰৰ কথা শ্ৰেষ্ঠাই সকলো কৈ দিয়াৰ পাছত যে নিজৰাক ইমান কষ্ট দিয়াৰ বাবে মাকৰ হাৰ্ট এটেক হৈ মেডিকেল নিব লগা হ'ব আৰু যে আজিয়েই চাৰ্জাৰী নকৰিলে হয়তো মাকৰ দেহাৱসানো ঘটিব পাৰে বুলি জানিও মাকক চাৰ্জাৰী নকৰি ঘৰলৈ লৈ আহিব। এতিয়া বাৰু নিজৰাই পাই থকা কষ্টৰ তুলনাত যে মাকৰ এই কষ্ট একোৱেই নহয় বুলি মৃত্যু হ'ব লগা হ'লে ঘৰতে নিজৰাহেঁতৰ সকলোৰে উপস্থিতিত শৰীৰ ত্যাগ কৰিব বিচাৰে বুলি ঘৰলৈ উভতি আহিব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে চন্দনে খেলি থাকোঁতে কোনোবা এজন আহি খেলি থকাত বাধা দিব। এতিয়া বাৰু আকৌ চন্দনক কিডনেপ কৰি লৈ যাবগে নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক ৰাজবাৰী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।